ডাব্লিউ পেটাৰ্ণৰ বিষয়ে শিকিম। ডাব্লিউ বলেতো উল্টা এম, আৰু ক'ত এণ্ট্ৰি ল'ব লাগে আৰু ক'ত এক্সিট হ'ব লাগে আৰু ক'ত এছএল লগাব লাগে সেইটোৰ বিষয়ে মই আপোনালোকক শিকাবলৈ বিচাৰিছোঁ। 1 নম্বৰটো যিটো নেকি আমি দেখিছোঁ এইটো ডাব্লিউ, আৰু ইয়াতো এটা ডাব্লিউ আছে, কিন্তু এই ডাব্লিউৰ এইটো অকণমান তলত আছে। আৰু এই 3 নম্বৰ ডাব্লিউটো আমি যদি চাওঁ তেতিয়াহ'লে এইটো জোঙাটো অকণমান তলত আছে। অ'কে, আৰু এণ্ট্ৰি আমাৰ সদায় হ'ব এইটো, যেতিয়া নেকি নেক লাইনটো যেতিয়া ব্ৰেক হয় তেতিয়া আমি এণ্ট্ৰি ল'ম। আৰু আমাৰ টাৰ্গেটটো হ'ব সদায় থাকিব লাগিব যে 1:2। যদি আমি এটকা এছএল দিছোঁ হ'লে তেতিয়াহ'লে আমাৰ টাৰ্গেটটো হ'ব 2 টকা। ইয়াতো ছেম, যেতিয়া নেকি এই নেক লাইনটো ব্ৰেক হ'ব তেতিয়া আমি ইয়াত এণ্ট্ৰি ল'ম। এণ্ট্ৰি লোৱাৰ লগে লগে আমি এছএলটো লগাম। এছএলটো এটকা লগালে আৰু টাৰ্গেট আমি 2 টকা লগাম। এনেকুৱাকৈ আমি ট্ৰেড কৰি যাম। এইটো 3 নম্বৰটো একে, এই নেক লাইন যেতিয়া ব্ৰেক হ'ব আমি এণ্ট্ৰি ল'ম, এছএলটো ইয়াত দিম আৰু টাৰ্গেটটো আমি ইয়াত থ'ম। অ'কে, আমি চাৰ্টত যাম। আৰু মই বেংক নিফটিৰ 5 মিনিট কেণ্ডেলত লৈছোঁ। মই আগতীয়াকৈ আঁকি থৈ দিছোঁ ক'ত ক'ত ডাব্লিউ পেটাৰ্ণ বনাইছিলে। মই জাষ্ট আপোনালোকক দেখুৱাবহে বিচাৰিছোঁ। এইটো যেতিয়া নেকি নেক লাইনটো ব্ৰেক হ'ল আমাৰ ইয়াত এণ্ট্ৰি হ'ব, এছএলটো আমি ইয়াত থ'ম আৰু টাৰ্গেটটো 1:2 সদায় আমি থ'ম এইটো। আৰু মই ইফালে ড্ৰ কৰি থৈ দিছোঁ আপোনালোকক দেখাবৰ কাৰণে। ইয়াতো এটা ডাব্লিউ পেটাৰ্ণ বনাইছে, আৰু যেতিয়া নেকি নেক লাইন ব্ৰেক হ'ব আমি এণ্ট্ৰি লৈ ল'ম। ইয়াত আমাৰ এণ্ট্ৰি হ'ব, আমাৰ এছএলটো ইয়াত থাকিব আৰু টাৰ্গেটটো 1:2 ইয়াত। নেক লাইন ব্ৰেক কৰিলে এণ্ট্ৰি কৰিলোঁ, এছএল লগালোঁ আৰু টাৰ্গেট লগাই দিলোঁ। অ'কে, এণ্ট্ৰি হৈ গ'ল আমাৰ, এণ্ট্ৰি হৈ গ'ল এছএল টাৰ্গেট। আৰু এই ডাব্লিউ পেটাৰ্ণত বা ডাবল বটমত কেতিয়া আমি এণ্ট্ৰি ল'ম, যেতিয়া নেকি মাৰ্কেট পৰি থাকে সেইটো সময়ত আমি এণ্ট্ৰি ল'ম, বা ডাব্লিউ পেটাৰ্ণটো আমি বিচাৰিম। আমি এম পেটাৰ্ণটো সদায় মাৰ্কেট আপত গৈ থকা সময়ত আমি এম পেটাৰ্ণটো আমি বিচাৰিছিলোঁ। কিন্তু তাৰ বিপৰীতটো আমি চাম, যেতিয়া নেকি মাৰ্কেট তললৈ গৈ থাকে, ডাউনলৈ গৈ থাকে সেইটো সময়ত আমি ডাব্লিউ পেটাৰ্ণটো বিচাৰিম। অ'কে, আপুনি যদি বেংক নিফটিত ট্ৰেড কৰে তেতিয়াহ'লে আপুনি যদি ইয়াত আপুনি এণ্ট্ৰি লৈছে আৰু বেংক নিফটিৰ লট ছিষ্টেমত আপুনি ট্ৰেড কৰিব পাৰিব। আৰু 25ত 1 লট হয়, আৰু 100 পইণ্ট দিলে 2500 টকা হয়। আৰু আপুনি যদি এছএল লগাইছে 2500 টকাত আৰু টাৰ্গেট যদি আপুনি 200 টকাত লগায় তেতিয়াহ'লে আপোনাৰ 5000 প্ৰফিট হ'ব। এছএল আপুনি 2500 দিব আৰু প্ৰফিট হ'লে আপোনাৰ 5000 প্ৰফিট হ'ব। এনেকুৱাকৈ আমি ট্ৰেড কৰিম। সদায় আমাৰ ট্ৰেডটো এনেকুৱা ছিষ্টেমত যাব লাগিব, এনেকুৱা গৈ থাকিব লাগিব। ইয়াত যদি আমাৰ প্ৰফিট হ'ল, আমি ইয়াত লছ দিলোঁ, ইয়াত প্ৰফিট হ'ল, আমাৰ ইয়াত লছ দিলোঁ, ইয়াত প্ৰফিট হ'ল, আমাৰ ইয়াত লছ দিলোঁ। আৰু এই ডাব্লিউ পেটাৰ্ণটো সদায় কাম কৰিব এইটো আমি ভাবিব নালাগে। আপুনি 10 বাৰ যদি আপুনি ট্ৰেড কৰে ডাব্লিউ পেটাৰ্ণত, 7 বাৰ আপোনাৰ প্ৰফিট হ'ব আৰু 3 বাৰ আপোনাৰ এছএল হিট হ'ব। অ'কে, আৰু ষ্টক মাৰ্কেটত 100% প্ৰফিট হ'ব বুলি কেতিয়াও ভাবিব নালাগে। 60% আপোনাৰ প্ৰফিট হ'ব আৰু 40% বা
% আপোনাৰ প্ৰফিট লছ হ'ব। আৰু এইটো আমি লছটো আমি বুক কৰিব শিকিব লাগিব। মোৰ কিলে লছ হ'ল বুলি আমি যদি ভাবি আকৌ ট্ৰেড কৰোঁ তেতিয়াহ'লে আপোনাৰ উল্টাটো হৈ থাকিব। এইটো আপোনাৰ লছটো হ'ব, প্ৰফিটটো এইটোহে হ'ব। তেতিয়া আমি কেতিয়াও ট্ৰেডিঙত ছাকচেছ হ'ব নোৱাৰোঁ। অ'কে, মই আপোনালোকক ফ্লেগ পেটাৰ্ণৰ বিষয়ে শিকাম। ফ্লেগ পেটাৰ্ণ কেনেকুৱা থাকে মই এনে আঁকি দেখুৱাই দিছোঁ। এইটো চিষ্টেম থাকে। এইটো চিষ্টেমত থাকে, সেইবিলাক মই আপোনালোকক শিকাই গৈ থাকিম। এটা ভিডিঅ' আপোনালোকৰ মাজত আপলোড কৰি গৈ থাকিম। সেইকাৰণে আপোনালোকে যদি ষ্টক মাৰ্কেটত ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই চেনেলটো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰিব। থেংক ইউ, আজিলৈ ইমানে।